কি খবৰ? আশা কৰোঁ চবেই ভালে আছে, ময়ো ভালে আছোঁ। তো 3টা বাজি গ'ল, মোৰ গৰু অনা টাইম হৈ গ'ল। মই এতিয়া গৰু আনিব গৈ আছোঁ। তো ভাবিলোঁ বাটতে ভিডিঅ' এটা বনাই লওঁ। ভিডিঅ'টো আৰম্ভণি কৰি দিলোঁ যেতিয়া ব্লগ গৈ থাকোঁ। তো কালি এটা ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টো কেনেকুৱা হৈছে চাব। ইমান ভিউজ নাই যিমান জুবিন দাৰ গানত ভিউজ আহিছিলে। তো মই ভাবিছিলোঁ ভিউজ আহিব বুলি। তো আপোনালোকৰ ইমান ছাপোৰ্ট নাই, উৎসাহটো কমি গৈছে, যিমানটো ভাবিছিলোঁ সিমানটো নাই। তো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ব্লগ আগলৈ জেগাখিনি চাম, আমাৰ গাঁও মিচিং গাঁৱৰ জেগাখিনি কেনেকুৱা। তো মই চাইকেল লৈ আহিছোঁ, চাইকেল লৈ যাম। হেল্ল', তো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিউজটো ইমান নাহে, আশা কৰিছিলোঁ আহিব বুলি। জুবিন দাৰ গানতো বহুতখিনি ভিউজ আহিছিলে, ছাবস্ক্ৰাইবো আহিছিলে, 400মান ছাবস্ক্ৰাইব আহিছিলে। তো এনজয় এইবিলাক চব ধানি ৰোৱা আছে। একদম গৰুটো দেখাইছে, গোটেইখিনি ৰুই থোৱা আছে। A few moments later. মই পাই গ'লোহি মোৰ মঞ্জিলত, মই গৰু নিয়া জেগা পাই গ'লোহি। আহি চাইকেল লৈ আহিছোঁ, বেছি নালাগে, বেছি দূৰ পৰা নহয়, 1 কিলোমিটাৰমান দূৰ আছে। আজি কালি তাৰপৰা ভিডিঅ' ষ্টাৰ্টিং দিছিলোঁ, আজি বাটৰ পৰা দিয়া হ'ল। প্ৰতিদিনে দিনে হেয়ো এইটো গৰু চাওক, আমাৰ গৰু নদী ইপাৰে আছে। এইফালে গৰু লৰাই আছে, লোৱা বুলি কোৱা নাই আৰু চৰাই আছে। এখন নদী, এতিয়া নদীৰ পানী, নদী পাৰ হোৱাটোৱে টেনশ্যন। ভিডিঅ'টোৰ মাজত ব্লগটো বনাওঁতে কেনেকুৱা উল্টা পুল্টা লাগে, মইতো খুৱাই দিম। ফাৰ্ষ্টত ষ্টাৰ্টিঙত প্ৰথমত তেনেকুৱা হয়। এখন নদী, এতিয়া জাল আনিম বুলি ভাবিছিলোঁ, জাল নানিলোৱে। এইবোৰ অকণমান পানী হ'ব, টেনশ্যন লাগিছে এতিয়া। ঠাণ্ডা, বতৰো ঠাণ্ডা, জঁপিয়াব লাগিব, নহ'লে এইফালৰ পৰা এপাক ঘূৰিব লাগিব। তো নদী পাৰ হৈ লওঁ, এনেকৈ এপাক ঘূৰি লওঁ। 12 seconds later. তো ঘাটৰ এইফালৰ পৰা আহি পাই গ'লোহি। এতিয়া আকৌ এইকণ পাৰ হ'ব লাগিব, এইফালৰ পৰা এইকণহে অহা হ'ল। এতিয়া এইফালৰ পাৰ হ'ব লাগিব, এইফালে পানী বাম আছে, এইফালে বুকুমান আছে, বহুত দূৰ আছে। চোলা তিতি গ'লে ঠাণ্ডা বতৰত কঁপিব লাগিব। তো ইয়াত চেপা পাতা আছে, লোকৰ চেপা নাচাওঁ, ধৰাত পৰেগা তো মাৰ দেগা। পানী বাম আছে, এইফালে বেছি দ নাই, 8মান আছে। পাৰ হৈ আহিলোঁ, পাৰ হৈ গ'লোঁ। এতিয়া গৰুকেইটা ক'ত আছে, ফাদাৰে গৰু দি গৈছেহি। গৰুকেইটা খুলকি ইয়াতে চৰাব লাগিব, কালি ইয়াতে ভিডিঅ' বনাইছোঁ। এইফালে 8টামান গৰু আছে, এজনী পাইছোঁ বাৰু, বাকী দেখাই নাই। বাকী আগে পিছে চব ধানেই আছে, কেনেবাকৈ খুলকিব লাগিলে মিচিঙত ধান খাই দিব। বহুত দূৰৰ পৰা অনা হয়, 1 কিলোমিটাৰ, তাৰপৰা ইয়াত গৰু দিয়ালে পোৱা। তো বহুত মানুহে আনে, প্ৰত্যেক বছৰ নোৰোৱে। তো এইটো হয়, এইবছৰ ৰোৱা নাই, প্ৰত্যেক বছৰ আমাৰ এইটো কাম ডিউটি পৰি 3টা বাজিলে আগবেলাটো দেউতাই দিয়েহি। এই বগী পেট ভৰিছে নাই? কৈ দে ছাবস্ক্ৰাইব কৰিব ক। তাই কি ক'ব, তাই কথা ক'ব জানিলে। চুনু মুনু আহ সেই চিনি চুনু মুনু বা। এই বগী পেট ভৰিছে? তাইক খুলকি দিব লাগে। চুনু টিলিকি পলাইছে। তো এইফালে 2টা আছে, এইফালে 3টা আছে, এইফালে এটা আছে, পোৱালি 2টা আছে। বাকী গৰু নাই আৰু। এতিয়া খুলকি পিনি চৰাব লাগিব, হাতটোৱে বিষাই গৈছে। সেনেকৈ বনাব লাগিব, এইটো হাত, এইটো বাওক, এইটো চাইড বিষাই গৈছে। এইফালে আমাৰ নিজৰে মাটি আছে, এইফালে এই ক'লা গৰুটো পাইছেনে, আমাৰ নিজৰে মাটি, ৰোৱা নাই, মিচিঙে ৰুইছে। বাকী এইফালে ধান খাই আদায় কৰিলে। আশা কৰোঁ চবেই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ছাপোৰ্ট কৰিব মোক। ভুল হ'ব পাৰে, বহুত ভুল হ'ব পাৰে, নতুন ব্লগ ন, এক্সপিৰিয়েঞ্চো নাই তেনেকুৱা। তো মই মাজত দেখুৱাম ফাৰ্ষ্টত ব্লগটো বনাওঁতে কেনেকুৱা উল্টা পুল্টা লাগে, কিবা এটা কওঁ মুখৰ পৰা কিবা এটা ওলায়। ফাৰ্ষ্টত ভিডিঅ'টো নবনোৱাৰ আগত যিটো ষ্টাইলত আহে সেইটো ষ্টাইলত নাহে। এতিয়া মোবাইলৰ কেমেৰাটো অন কৰি ল'ম, কিবাহে হৈ আহিব। তো বাই বাই আজিৰ কাৰণে,
কাইলৈ লগ পাম বাই বাই